হেল্ল' গাইজ, আপোনালোক কেনেকৈ আছে? ভালে আছে যেন আশা কৰিছোঁ। এতিয়া 5টা বাজিলে আমি চাহ তাহ খাই আমি বহি আছোঁ। এতিয়া আমি এফালে যাবলৈ ওলাইছোঁ। মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ল'ৰাটোৰ বাৰ্থডে পাৰ্টি আমাক ইনভাইট কৰিছিলে, সেয়ে আমি যাম। আপোনালোক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। এয়া গাইজ, আমাৰ ওলোৱা হৈ গ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি উঠি লোৱা এইয়া গাইজ, আমি এতিয়া ওলালোঁ যাবলৈ কাৰণে। এতিয়া আমি গৈ আছোঁ। এয়া আমি আহি পাই গ'লোঁ। বাহিৰৰ পৰা লুকছটো কিমান ধুনীয়া লাগিছে। আমার বয়ে বহি আছে। আমি বার্থডে পার্টি খাবলৈ আহিছোঁ। হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ হয়, তেওঁৰ ল'ৰাৰে আমি বাৰ্থডে খাবলৈ আহিছোঁ। এয়া আমি এতিয়া খাবলৈ বহিলোঁ। এয়া বাইক। এয়া আমি এতিয়া ঘৰ যাবলৈ ওলালোঁ। হাই গাইজ, আমি পাৰ্টিৰ পৰা আহিলোঁ। পাৰ্টিৰ পৰা অহাৰ পাছত বহুত ৰাতি হৈ যোৱাৰ কাৰণে মই আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া ৰাতিপুৱা সময় 11টা বাজিছে। আমি চাহ নাস্তা খালোঁ আৰু ভাবিছোঁ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ। আৰু নেক্সট ভিডিঅ'টো মই আপোনালোকক নতুন এটা ছাৰপ্ৰাইজ দিম। সেই ছাৰপ্ৰাইজটো কি হয় আপোনালোকে চাই থাকিব আৰু লগতে মোক লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।